লকডাউন কোভিড ৰোগীৰ চিকিৎসাৰ বাবে নাটনি চিকিৎসালয় যোৰহাটত ট্ৰাক নাহৰ পুতুকি আৰু কৰায়ত্ব কৰে বন বিভাগে আধাৰ কাৰ্ড থকা সকলৰ বাবে ডাঙৰ খবৰ 5 পৰা 15 বছৰ বয়সৰ কিশোৰীৰ আধাৰ কাৰ্ড সন্দৰ্ভত খবৰ দাৰে ডিঙি ৰিপি এজন যুৱকৰ হত্যাৰ অপচেষ্টা আক্ৰান্ত যুৱকজন চিপাজাৰ গাঁৱৰ যাদৱনাথ PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু নিৰ্দিষ্ট পৰ্টেলত কৰিব লাগিব আধাৰ সংযোজন তেতিয়া পাব 2000 টকাকৈ এন্ড্ৰইড ফোন ব্যৱহাৰ কৰা সকলৰ বাবে জৰুৰী খবৰ ভুলতো আপোনাৰ ফোনত নকৰিব এই কাম এতিয়া আহিছো বিতং বাতৰিলৈ সংবাদ মাধ্যমৰ শেহতীয়া আপডেট অনুসৰি চীনত কোভিড-19 লৈছে মহামাৰীৰ ৰূপ যাৰ ফলত মৃত্যুৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে আৰু এসপ্তাহতে মৃত্যু হয় 10700 জন লোকৰ শীত ভঁৰালত ৰখা হৈছে মৃতদেহসমূহ আৰু অৱশেষত যোৰহাটৰ ছটাইত মুক্ত বিচৰণ কৰি ফুৰা নাহৰ ফুটুকি বাঘটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় বন বিভাগে ট্ৰেংকুলাইজ কৰি লৈ যায় যদিও অঞ্চলটোত অন্য এটা বাঘৰ তাণ্ডৱ এতিয়াও চলি আছে আৰু এইভাবে অঞ্চলবাসীৰ পেটতে হাত ভৰি লুকাইছে এই মুহূৰ্তত PM কিষাণ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ চৰকাৰে মুকলি কৰি দিছে কেইবাটাও হেল্পলাইন নম্বৰ আৰু নথিপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত যদি কিবা অভিযোগ থাকে চৰকাৰৰ কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে প্ৰথমটো হেল্পলাইন নম্বৰ 036128000213 এই হেল্পলাইন যোগেদি চৰকাৰক কমপ্লেইন দিব পাৰিব হিতাধিকাৰীসকলে আপুনিও এন্ড্ৰইড ফোন ব্যৱহাৰ কৰে নেকি যদিহে কৰে আপোনাৰ বাবে এই খবৰ অতি জৰুৰী ভুলতো নকৰিব এন্ড্ৰইড ফোনত এইকেইটা কাম তিনিটা জনপ্ৰিয় এপছে বিপদত পেলাব পাৰে আপোনাকো আৰু সেইবাবে ভুলতো নকৰিব এইকেইটা কাম আৰু এই তিনিটা এপছ হৈছে লেজি মাউচ টেলিপড আৰু PC কিবোৰ্ড এই তিনিটা এপছক এতিয়া বিপদজনক আখ্যা দিছে চৰকাৰে